নমস্কাৰ বন্ধু বান্ধৱীসকল কুইন কৃষ্ণা দাসৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে, মোৰো ভালেই। আজি ভাবিছোঁ কি কিবা এটা বস্তু বনাওঁ, বস্তুটো বনাই পেলাই আপোনালোকক দেখাওঁ। এতিয়া বস্তুটো কি জানেনে? চাহী পনীৰ। মই এনেই মাজে মাজে বনাই খাওঁ বাৰু, কিন্তু আজি ভাবিলোঁ কি আপোনালোককো দেখাওঁ। আপোনালোকৰতো মন যায় মইনো কি খাওঁ কি কৰোঁ জানিব নহয়নে? তো বনাওঁ ব'লক। আৰু ইমান সেইকৈ নাজানো বাৰু ভালকৈ, যিখিনি জানো আৰু চিম্পুলকৈ, তো সেইখিনিয়ে আপোনালোকক দেখাব চেষ্টা কৰিম। তো ব'লক এতিয়া কিটচেনলৈ যাওঁ, আহক। এয়া চাহী পনীৰ বনাম বুলি কৈছিলোঁ যে, চাহী পনীৰৰ কাৰণে এয়া গোটা জিৰা লৈছোঁ, এয়া লৈছোঁ মই কাজু বাদাম 15টামান, এয়া জালুকৰ গুড়ি, গোটা জালুক হ'লেও ভাল, কিন্তু মোৰ গোটা জালুকটো মানে গুড়ি কৰি থৈছোঁ সেইকাৰণে এনেকৈ লৈছোঁ। তেজপাত, এয়া ডালচেনি, এয়া হ'ল ইলাইচি। তাৰপিছত ল'ম এয়া হ'ল মেথি শাকৰ যিটো শুকান পাত, এইটো লৈছোঁ। তাৰপিছত চাহী পনীৰ, ধনিয়া গুড়ি, গৰম মছলা, আৰু এয়া হৈছে কাশ্মীৰী যিটো জ্বলা সেইটো। তাৰপিছত ল'ম এয়া বাটাৰ 2 চামুচমান লাগিব, আৰু মই এনেই দেখাই দিছোঁ বাটাৰখিনি 2 চামুচমান লাগিব। তাৰপিছত দুটা এয়া বিলাহী কাটি লৈছোঁ এনেকৈ, আৰু লৈছোঁ পিঁয়াজ এনেকৈ 4-5টামান কাটি লৈছোঁ, সৰু সৰু 4-5টা পিঁয়াজ, 5টামান জলকীয়া, এয়া হ'ল আদা, আৰু এয়া হ'ল নহৰু, এইখিনি লৈছোঁ। আৰু মেইন পনীৰ বনাব লাগিলে মই পনীৰ লৈছোঁ, এইখিনি 1 পোৱাত অলপ বেছি আছে, এইখিনি পনীৰ লৈছোঁ। আৰু লাগিব ক্ৰীম, লাগিব 5 চামুচমান ক্ৰীম লাগিব, ক্ৰীম লৈছোঁ। আৰু বাকী নিমখ হালধি কি লাগে কি কথা বনাই থাকিলে আপোনালোকক মই দেখাই গৈ থাকিম। এয়া মই কেৰাহী পাতি দিলোঁ, কেৰাহী গৰম হ'ল, এতিয়া মই এয়া সৰিয়হ তেল দি দিম। সৰিয়হ তেল অকণমান দি দিছোঁ, 2 চামুচমান। আৰু এতিয়া তেলখিনি মই গৰম হ'ব দিম। এতিয়া তেলখিনি গৰম হ'ল, আৰু গৰম হোৱাত মই ইয়াতে 1 চামুচমান যে জিৰা লৈছিলোঁ, এই জিৰা দি দিম। এয়া 1 চামুচ জিৰা ইয়াতে দি দিলোঁ। তাৰপিছত দি দিম এয়া ইলাইচি, ডালচেনি, তাৰপিছত দি দিম কাজু, আৰু কাজুৰ পিছত দি দিম এয়া জালুকৰ গুড়ি দি এইখিনি মই এনেকৈ লৰাই দিম। তাৰপিছত ইয়াতে যে লৈছিলোঁ পিঁয়াজ, আদা, নহৰু, জলকীয়া, কেঁচা জলকীয়াখিনি ইয়াতে দি দিম, এয়া দি দিলোঁ। এতিয়া মই এইখিনি ভাজি ৰাখিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। এয়া পিঁয়াজখিনি মই ভাজি আছোঁ, পিঁয়াজখিনি ৰঙচুৱা হ'ব লাগিব, আৰু অকণমান ঢিলা এনেকৈ মানে মজি যাব লাগিব পিঁয়াজখিনি। এতিয়া মই ইয়াতে 2টা বিলাহী কাটি থৈছিলোঁ, এই বিলাহীকেইটা ঢালি দিলোঁ। এতিয়া মই এইখিনি লৰাই দিছোঁ, আৰু ইয়াতে মই নিমখ দি দিম, আৰু এতিয়া অকণমান দিম, আৰু পিছত লাগিলে দি দিম। নিমখ দিম, এতিয়া অকণমান নিমখ দি দিম, অকণমান দিছোঁ, আৰু হাফ মানে আধা চামুচমান দিছোঁ। আৰু দি দিম হালধি, এয়া মই হালধি দিলোঁ। এইখিনি এতিয়া মই মিক্স কৰি দিম। এয়া মই মিক্স কৰি দিলোঁ, আৰু ইয়াতে এতিয়া মই দি দিম ধনিয়া গুড়ি, যে এই ধনিয়া গুড়িখিনিও মই একেলগে দি দিম। ধনিয়া গুড়ি দিলোঁ, তাৰপিছত এয়া ৰেড চিলি পাউডাৰটো দি দিলোঁ, তাৰপিছত এয়া গৰম মছলা দি দিলোঁ, আৰু চাহী পনীৰ মছলাটো মই দেৰিকৈ দি আছোঁ, আপোনালোকক দেখাম। এতিয়া বৰ্তমান মই এইখিনি মছলা দি এনেকৈ এইখিনি ভাজি ল'ম। এয়া মই এইখিনি ভাজি আছোঁ, হ'ব আৰু বেছি ভাজিব নালাগে। এয়া চাওক
ভাঙিয়ে গৈছে বিলাহী হৈছে মানে আৰু মই পাহৰিছিলোঁ 3টামান মই লঙো দি দিলোঁ ভাল লাগিব লংটো দিলে ফ্লেভাৰটো এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল এতিয়া মই কি কৰিম পিছৰখিনি আপোনালোকক দেখাই আছোঁ এয়া চাওক মই যে মছলাখিনি ভাজি লৈছিলোঁ পিঁয়াজ বিলাহী আৰু গোটেই মছলা আদা নহৰু জলকীয়া এতিয়া মই এইখিনি এই বাটিটোতে ইয়াতে কাঢ়ি ল'লোঁ আৰু লৈ পেলাই 5 মিনিটমান মই ঠাণ্ডা হ'ব দিম আৰু দি পেলাই মই মিক্সাৰ জাৰত পেষ্ট বনাই ল'ম এটা এইখিনি মই ইয়াতে এতিয়া ঠাণ্ডা হ'ব দিলোঁ এয়া মই কেৰাহী পাতিলোঁ মই মানে যিটো কেৰাহীত ফ্ৰাই বনাইছিলোঁ যে বিলাহী পিঁয়াজৰ পেষ্টটোৰ কাৰণে সেই একেটা কেৰাহীতে বনাম আৰু এতিয়া সো এতিয়া মই অকণমান তেল দি দিলোঁ 1 চামুচমান দিলোঁ আৰু 1 চামুচ 2 চামুচমান সৰিয়হৰ তেল দিলোঁ দেই এইখিনি সৰিয়হৰ তেলত মই এতিয়া কি কৰিম এয়া পনীৰখিনি অকণমান ভাজি ল'ম এয়া পনীৰখিনি মই এতিয়া ভাজি ল'ম বেছি নহয় আৰু এনে অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম মই আৰু ভাজোতে আৰু ইয়াতে নিমখ হালধি একো দিয়া নাই এনেই ভাজি ল'ম আৰু কাৰণ মছলাবোৰ লাগি আছে তেনেকৈ হ'ব আৰু এনেও তেলত ভাজি ল'ব পাৰে নিমখ হালধি নিদিলেও কথা নাই আৰু দিবও পাৰে আপোনালোকে এনেকৈ অকণমান সময় ভাজি ল'ম এতিয়া মই কি কৰিলোঁ এই অকণমান ভজা হোৱাতে বাটি এটাত মই এক্সট্ৰাকৈ এইখিনি কাঢ়ি পেলাই থৈ দিলোঁ এতিয়া নেক্সট কি কৰোঁ আপোনালোকে চাই যাব এয়া কেৰাহীত মই অকণমান তেল দি দিলোঁ বেছি নহয় 1 চামুচমান এয়া মোৰ সৰিয়হৰ তেল যে মই 1 চামুচমান দিছিলোঁ 2 চামুচমান এতিয়া মই গৰম হ'ল গৰম হোৱাত মই দুখিলা তেজপাত এনেকৈ দি দিছোঁ এয়া তেজপাতটো মই এনেকৈ দি দিলোঁ এতিয়া মই ইয়াতে দি দিম এই পেষ্টটো বনাইছিলোঁ যে মই বিলাহী পিঁয়াজৰ এই কাজু এই পেষ্টটো মই ইয়াতে ঢালি দিম এয়া মই ঢালি দিলোঁ এনেকৈ ঢালি দিলোঁ ঢালি দি মই এইখিনি অকণমান ভাজি থাকিম এনেকৈ অকণমান ভাজি থাকিম এয়া মই এইখিনি পেষ্টখিনি ঢালি দিলোঁ ইয়াতে মই এতিয়া 1 চামুচমান বাটাৰ লৈছিলোঁ এয়া অকণমান বাটাৰ এই বাটাৰখিনি মই এতিয়া ইয়াতে দি দিম এয়া বাটাৰখিনি ইয়াতে মই ইয়াৰ লগত দিম মই আগতীয়াকৈ দিয়া নাই বাটাৰ পিছত দিছোঁ বাটাৰখিনি দি দিলোঁ এতিয়া মই এনেকৈ লৰাই দিম এয়া বাটাৰখিনি দি মই লৰাই দিলোঁ আৰু লৰাই দি মই ইয়াতে এতিয়া দিম পনীৰখিনি এয়া মই পনীৰ দি দিলোঁ এতিয়া পনীৰ দি মই এনেকৈ খিনি মিক্স কৰি দিম মছলাখিনি এয়া মই মিক্স কৰি দিলোঁ আৰু ইয়াতে মই দিম শাহী পনীৰ মছলা লৈছোঁ মই 1 চামুচমান এইখিনি মই ঢালি দিম শাহী পনীৰ মছলা আৰু এতিয়া মই আকৌ মিক্স কৰি দিম এয়া মই মিক্স কৰি দিলোঁ এতিয়া মই ইয়াতে অকণমান পানী দি দিম এই যিটো মিক্সাৰ জাৰত মই পেষ্ট বনাইছিলোঁ সেইটোৱে আখুলি পেলাই অকণমান পানী দি দিছোঁ কাৰণ তাতে মছলা লাগি আছিলে বহুত এয়া পানী দি দিলোঁ আৰু ইয়াতে মই দি দিম কচুৰি মেথি এই মেথিৰ পাত যিটো সেইটো কচুৰি মেথি পাতটো এতিয়া মই অকণমান ঢাকোন লগাই থৈ দিম এয়া মই অকণমান ঢাকনি লগাই থৈ দিম 2-3 মিনিট এয়া মই ঢাকনি গুচাই দিলোঁ আৰু মছলাবিলাক ইয়াতে এনেকৈ দি দিছিলোঁ এতিয়া মই ইয়াতে ক্ৰীম দি দিম এয়া মই এনেকৈ ক্ৰীম এয়া 1 চামুচ এয়া 2 চামুচ এনেকৈ ক্ৰীম দি দিলোঁ আৰু অকণমান এনে দি দিলোঁ এতিয়া মই এইখিনি আকৌ লৰাই দিম
লৰাই আছোঁ। শাহী পনীৰ যিহেতু আৰু ক্ৰীম লাগিবই তাত, সেইকাৰণে। আৰু ইয়াত বেছি পানী নিদিওঁ, থুপথুপীয়া হ'ব লাগিব। এইখিনি এতিয়া ৰুটিৰ লগত, পোলাওৰ লগতো পাৰি, ভাতৰ লগতো পাৰি, যেনেকৈ খাই আপোনালোকে সেনেকৈ খাব পাৰি। এতিয়া আকৌ অকণমান মই 2 মিনিট 3 মিনিটমান উতলিব দিম। এইখিনি আকৌ ঢাকনি লগাই 2-3 মিনিট আৰু উতলিব দিম। এয়া মোৰ পনীৰ ৰেডি হৈছে। এনেকৈ থুপথুপীয়া হ'লে ভাল লাগিব খাই পেলাই, সেইকাৰণে মই বেছি পনীয়া কৰা নাই, এনেকুৱা গ্ৰেভিতে ৰাখি দিছোঁ। এয়া মোৰ পনীৰ ৰেডি। এয়া মোৰ শাহী পনীৰ ৰেডি। ঘৰত আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে মোক জনাই দিব। এয়া ফ্ৰেণ্ডছ, আজি যদি মোৰ পনীৰৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ঘৰত এবাৰ ট্ৰাই কৰি চাব। আৰু যিসকলে মোৰ চেনেলত এতিয়া নতুনকৈ সেই ভিডিঅ' চাই আছে তেওঁলোকক কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব হা। আৰু এবাৰ ঘৰত ট্ৰাই কৰি চাব। আৰু আলহী আহিলে এনেকৈ ধুনীয়াকৈ টেষ্টিকৈ বনাই পেলাই ধুনীয়াকৈ খুৱাব পাৰিব মজাকৈ, নহয়নে? তো আজিলৈ আহিছোঁ, বাই।